Hey guys, welcome back to another video. আজি আমি কিছুমান ইন্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিম যেহেতু মোৰ চেনেলটোৰ নাম জেনাৰেল নলেজ তো মেডিকেল লেবৰ লগতে আমি কিছুমান বেলেগ কথাও জানি যাম আজি আমি কথা পাতিব গৈ আছো আৰ্থকুইক অইল ভলকেনো হাৰিকেন আৰু টৰ্নেডোৰ বিষয়ে আমি সকলোৱে জানো যে পৃথিৱীৰ এইবোৰ প্ৰকৃতিৰে সৃষ্টি এইবোৰ কোন ঠাইত বেছিকৈ হোৱা দেখিবলৈ পোৱা যায় আমি আজি ভিডিঅ'টোত এই বিষয়ে কথা পাতিম পৃথিৱীৰ আটাইতকৈ বেছি আৰ্থকুইক বা ভূমিকম্প হোৱা ঠাইকেইখনৰ নাম হ'ল জাপান আমি সকলোৱে জানো চাইনা ইণ্ডোনেছিয়া তুৰ্কী আৰু ইৰাণ পৃথিৱীৰ আটাইতকৈ বেছি অইল পোৱা ঠাইকেইখনৰ নাম হ'ল কানাডা ভেনেজুৱেলা ইৰাণ ছাউদি আৰবিয়া আৰু ইৰাক পৃথিৱীৰ আটাইতকৈ বেছি ভলকেনো বা জ্বালামুখী থকা ঠাইকেইখনৰ নাম হ'ল ৰাছিয়া য'ত 130ৰো অধিক ভলকেনো দেখিবলৈ পোৱা যায় ইউনাইটেড ষ্টেট য'ত 170ৰো অধিক ভলকেনো দেখিবলৈ পোৱা যায় জাপান আইচলেণ্ড ইণ্ডোনেছিয়া আৰু চিলি আটাইতকৈ বেছি হাৰিকেন হোৱা ঠাইকেইখনৰ নাম হ'ল চাইনা জাপান মেক্সিকো ফিলিপাইনছ ইউনাইটেড ষ্টেটছ আটাইতকৈ বেছি টৰ্নেডো হোৱা দেশকেইখনৰ নাম হ'ল ইউনাইটেড ষ্টেটছ জাপান নিউজিলেণ্ড England. Like and subscribe this video for new update. Thanks for watching.